নমস্কাৰ আমাৰ চেনেলটিৰ আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো বাইদেউসকল আমাৰ এই চেনেলটোৰ জৰিয়তে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যিবোৰ খবৰ থাকে অফিচিয়েল যিবোৰ নটিফিকেশন থাকে এই সকলোবোৰ নটিফিকেশন চেনেলটোৰ জৰিয়তে প্ৰচাৰ কৰা হয় তাৰোপৰি চৰকাৰৰ বিশেষ সিদ্ধান্তসমূহ নাইবা কেবিনেটত লোৱা সিদ্ধান্তসমূহ নাইবা আপোনালোকৰ যিসমূহ ভাল লগা খবৰ থাকে সকলোবোৰ এই চেনেলটোৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা হয় গতিকে এনে ধৰণৰ খা খবৰ আৰু বা বাতৰিসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি ৰাখিব যাতে খবৰসমূহ দিয়াৰ লগে লগে আপোনালোকে পাবলৈ সক্ষম হয় বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি ভাল খবৰ আছিলে অৰ্থাৎ তেওঁলোকৰ যি বহুদিনীয়া দাবী তেওঁলোকৰ যি দৰমহা বৃদ্ধি প্ৰসংগ আছিলে অৰ্থাৎ মাননি বৃদ্ধিৰ যি প্ৰসংগ আছিলে সেই খবৰটোৰ আপডেট এই ভিডিঅ'টোৰ জৰিয়তে জনাম অৰ্থাৎ কোনখন চৰকাৰে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিছে কিমান বৃদ্ধি কৰিছে সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব বাইদেউসকল আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যে বিহাৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগ আছিলে সেই সমাজ কল্যাণ বিভাগে যিটো সিদ্ধান্ত লৈছে তাৰ বিষয়ে আপোনালোকক মই এতিয়া কম আৰু শেষত আপোনালোকৰ কাৰণে যেটো ভাল খবৰ আছে সেই ভাল খবৰটো এইটো কোৱাৰ পিছতে কৈ দিম যে বিহাৰ চৰকাৰৰ যি সমাজ কল্যাণ বিভাগ আছিলে সমাজ কল্যাণ বিভাগে অংগনবাদী কৰ্মী সহায়িকাৰ যি হেড পোষ্টত 1450 টকা দৰমহাৰ বৃদ্ধি কৰিছে আৰু যি এসিস্টেন্ট অৰ্থাৎ যি সহায়িকাৰ কাৰণে 725 টকাৰ দৰমহা বৃদ্ধিত অনুমোদন জনাইছে আৰু এই বৃদ্ধি 1/4/2024 চনৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ 1/4/2024 চনৰ পৰা এই দৰমহাসমূহ তেওঁলোকৰ একাউণ্টত বেছিকৈ পাব এতিয়া অসমৰ যিসকল অংগনবাদী কৰ্মী সহায়িকাসকল আছিল তেওঁলোকৰ কাৰণেও এটা ভাল খবৰ আছে অসম চৰকাৰেও অসমৰ যিসমূহ অংগনবাদী কৰ্মী সহায়িকাসকল আছে তেওঁলোকক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে আৰু হ'ব লগা নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ যি ৰণকৌশল প্ৰস্তুত কৰিবৰ কাৰণে এখন জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ প্ৰদান কৰিছে অৰ্থাৎ এইটো সম্ভাৱনা আছে যে 5 ফেব্ৰুৱাৰীত যি বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেট অধিৱেশনত হয়তো অংগনবাদী কৰ্মী সহায়িকাসকলৰ সুবিধা হোৱাকৈ দৰমহা বৃদ্ধিৰ প্ৰসংগটো তাত আনিব পাৰে গতিকে আপোনালোকে 5 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰক 5 ফেব্ৰুৱাৰীত হয়তো আপোনালোকৰ কাৰণে এখন জনমুখী বাজেট হয়তো প্ৰস্তুত হ'ব পাৰে গতিকে বাইদেউসকল এনে ধৰণৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰসমূহ পাবলৈ সক্ষম হয়